হে দোস্ত স্বাগতম জানাই সিরিয়াস মোটিভেশন চ্যানেলত মই আছো রাকেশ আপোনালোকে দেখি আছে সিরিয়াস মোটিভেশন ইয়া মই আপোনালোকক দেখাই আছো এখন নদীৰ দৃশ্য আৰু এইখনে হয় আপোনালোকে বহুচৰ্চিত বেকি নদী হয় মই এইখন নাওত আছো আৰু চাওক নাওত চাৰিজনে ফুৰিবলৈ আহিছো বৰ্তমান আছে মোৰ এইটো ডাঙৰ ভাইক মোৰ দাদা ইটো মোৰ ফ্ৰেণ্ড ইটো সৰু ভাইক হয় আৰু চাওক নাওৰ মাজত আছো নাওৰ নদীৰ মাজৰ পৰা আমাৰ গাঁওখন কেনে দেখায় আপোনালোকে যিখন দেখিবলৈ পাইছে সেইখনে হয় আমাৰ গাঁও আমাৰ গাঁওখনত বহুতেই চৰকাৰী ঘৰ পাইছে মোদী ঘৰ বুলি যিখন কয় বহুতেই ঘৰ পাইছে আৰু ইফানে ঘূৰাই দেখাইছো আপোনালোকক সূৰ্যটো কেনেকৈ অস্ত গৈ আছে আপোনালোকে চাইছে নিজৰ চকুতে আৰু মই আপোনালোকক দেখাব বিচাৰিছো ৰিয়াস মোটিভেশন চেনেলৰ জৰিয়তে নদীৰ দৃশ্য গধূলি বেলাত চাওঁতে কেনে লাগে আৰু এইখন হয় চৰ এইখন যেতিয়া জাখালি তেতিয়া আপোনাৰ মানে চৰ পৰি যাব আৰু এতে মানুহে খেতি কৰিব বাদাম ৰুব আৰু এতিয়া চাওক এতে পানী উঠি একদম শেষ হৈ গৈছে হয় দোস্ত মই যদিও এতিয়া আপোনালোকক ভাল ভাল দৃশ্যবিলাক দেখুৱাই আছো আৰু সৌখন আমাৰ গাঁৱত দেখুৱাই আছো কিন্তু বাৰিষা কিন্তু তাতে বানপানীৰ কবলত মানুহ ঘৰত থাকিব নোৱাৰা অৱস্থা হয় চাংপাতি থাকিবলগীয়া হয় কিন্তু তথাপি হ'লেও কি হ'ব মানুহ ইয়াৰ পৰা উঠি নাযায় কিয় জানে না মানুহে কিয় বা নদীক ভাল পায় ময়ো ভাল পাওঁ কিয় ভাল পাওঁ নাজানো এনেকুৱা দুৰ্দশাত আমি থাকোঁ যদিও কিন্তু এতিয়া যেনেকৈ আমি এনেকুৱা দৃশ্যবিলাক চাই থাকোঁ অট'মেটিকলি ভাল লাগি যায় সেইকাৰণে হয়তো মোৰ ভাল লাগি যায় হয়তো মই ভাবোঁ যে সকলোৰে ভাল লাগি যায় সেইকাৰণে এই গাঁওখনৰ পৰা উঠি নাযায় আৰু বাৰিষাত যিহেতু ভুগিও যাৰ কালিৰ বাবে অপেক্ষা কৰে তেওঁলোকে হয় বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে এইখনে চৰ হয় আৰু চাওক বেলিটো সিফালে একদম অস্ত গৈ আছে আৰু বেলি অস্ত যোৱাৰ দৃশ্যটো কেমেৰাত ভালকৈ দেখাব পৰা নাই আপোনালোকক মই অলপ জুম কৰি দেখুৱাইছোঁ এয়া চাওক বেলি অস্ত গৈ আছে আৰু চাওক পানীৰ মাজতো বেলিৰ ছাটো পৰিছে যেন আন এটা বেলি পানীৰ মাজৰ পৰা ওলাই আছে ইয়া বন্ধুসকলে আপোনালোকে যিখন পানীৰ ৰং আকাশী ৰং হৈ গৈছে যে আকাশখন চাওক ওপৰফালে আকাশ আছে আৰু তলফালে কিন্তু এইবিলাক পানী হয় কিন্তু পানী চাওক আকাশৰ নিচিনা কালাৰ হৈ গৈছে